এক নম্বৰ প্ৰশ্ন, কোনখন দেশত দুটাতকৈ অধিক সন্তান জন্ম দিয়াৰ শাস্তি আছে? এ ভাৰত, বি ভূটান, চি চীনত, ডি উত্তৰ কোৰিয়া। উত্তৰটো হৈছে ডি উত্তৰ কোৰিয়া। ২ নম্বৰ প্ৰশ্ন, যৌতুক লোৱাৰ বাবে কোনখন দেশত মৃত্যুদণ্ড দিয়া হয়? এ চুডান দেশত, বি ভাৰত দেশত, চি ইটালী দেশত, ডি চীন দেশত। উত্তৰটো হৈছে চি ইটালী দেশত। ৩ নম্বৰ প্ৰশ্ন, বিশ্বৰ ভিতৰত কোনখন দেশৰ সৰ্বাধিক ডাকঘৰ আছে? এ ভাৰত, বি চীন, চি পাকিস্তান, ডি আমেৰিকা। উত্তৰটো হৈছে এ ভাৰত। ৪ নম্বৰ প্ৰশ্ন, কম এলেকা থকা ৰাজ্যখন কোনখন? এ ৰাজস্থান, বি উত্তৰ প্ৰদেশ, চি গোৱা, ডি মধ্যপ্ৰদেশ। উত্তৰটো হৈছে চি গোৱা। ৫ নম্বৰ প্ৰশ্ন, কোন গছত কাঠ নাই? এ আমলখি, বি আঙুৰ, চি কল, ডি মধুৰিআম। উত্তৰটো হৈছে চি কল। ৬ নম্বৰ প্ৰশ্ন, বাবৰে ভাৰতক কিমানবাৰ আক্ৰমণ কৰিছিল? এ এবাৰ, বি দুবাৰ, চি তিনিবাৰ, ডি ৫ বাৰ। উত্তৰটো হৈছে ডি ৫ বাৰ। নম্বৰ প্ৰশ্ন, মহাভাৰতৰ পুৰণি নাম কি আছিল? এ ৰামায়ণ, বি জয় হাইন্তা, চি গোত্ৰ, ডি এইবোৰৰ এটাও নহয়। উত্তৰটো হৈছে বি জয় হাইন্তা। ৮ নম্বৰ প্ৰশ্ন, কোনটো জন্তুৰ মূৰ কাটিলেও জীয়াই থাকে? এ পখিলা, বি পঁইতাচৰাই, চি মৌমাখি, ডি ময়ূৰ। উত্তৰটো হৈছে বি পঁইতাচৰাই। ৯ নম্বৰ প্ৰশ্নটো হৈছে, কোনটো প্ৰাণীৰ তেজ নীলা? এ বাঘ, বি অক্টোপাছ, চি ময়ূৰ, ডি পাৰ চৰাই। উত্তৰটো হৈছে বি অক্টোপাছ। ১০ নম্বৰ প্ৰশ্ন, আটাইতকৈ বেছি কণী পৰা চৰাই কোনটো? এ কোকিলী চৰাই, বি কপৌ চৰাই, চি পাৰ চৰাই, ডি ফিলু চৰাই। উত্তৰটো হৈছে ডি ফিলু চৰাই।